নমস্কাৰ বন্ধুসকল, অসম বনাম হায়দৰাবাদৰ মাজত ৰঞ্জিত ট্ৰফিৰ মেচখন আৰম্ভ হৈছে আৰু এই মেচখনত অসম সন্তান ৰিয়ান পৰাগে অতি সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে আৰু কোনো বেটছমেনেই এই ক্ৰিজত ৰান কৰিব পৰা নাই, কিন্তু ৰিয়ান পৰাগে 50 কৰিবলৈ সক্ষম হৈছে। তো কিমান ৰান কৰিছে ৰিয়ান পৰাগে আৰু অসম টীমটোক কিমান ৰান সংগ্ৰহ কৰিলে সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। হায়দৰাবাদ টিমে টছত জিকি অসম টিমক বেটিং কৰিবলৈ দিয়ে আৰু অসম টিমে 205 ৰানত অল আউট হয় আৰু হায়দৰাবাদ টিমক অসম টিমে 207 ৰানত অল আউট কৰে আৰু অসম টিমে ছেকেণ্ড ইনিংছত বেটিং কৰি 224 ৰানত 7 উইকেট হেৰুৱায়। অসম টিমৰ 3টা উইকেট হাতত আছে, কিমান ৰান কৰে চাব লগা হ'ব। বেটিং কৰি আছে কে শইকীয়া আৰু আকাশ গুপ্তাই কৰিছে 25 ৰান আৰু কে শইকীয়াই 8 ৰানত বেটিং কৰি আছে আৰু ৰিয়ান পৰাগে ফাৰ্ষ্ট ইনিংছত ৰিয়ান পৰাগৰ বেটৰ পৰা ভাল এটা ৰান অহা নাছিলে, কিন্তু 4 উইকেট লাভ কৰিছিলে 48 ৰান দি আৰু ছেকেণ্ড ইনিংছত ৰিয়ান পৰাগে 78 ৰান কৰে 28 বলত। তো ধুনীয়া এটা ইনিংছ খেলিবলৈ সক্ষম হয় ৰিয়ান পৰাগে। কোনো এটা বেটছমেনে ক্ৰিজত টিকিব পৰা নাছিলে, কিন্তু ৰিয়ান পৰাগে সুন্দৰ এটা ইনিংছ খেলি দেখাই দিলে আৰু আমি আশা কৰোঁ যাতে IPLতো ৰিয়ান পৰাগে অতি সুন্দৰ পাৰফৰ্মেঞ্চ কৰক। তো এই আছিল ভিডিঅ'খনত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।